নমস্কাৰ বন্ধু বান্ধৱীসকল, মই ৰঞ্জনা সোণোৱালে মোৰ ভিডিঅ'টোলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আজিৰ টপিকটো হ'ল জবা ফুলেৰে চুলিৰ যতন। জবা ফুলৰ পৰা মই আজি তেল বনাম। বলকচোন মইনো কেনেকৈ জবা ফুলৰ পৰা তেল বনাওঁ তাকে চাওঁ। এফালে চচপেন এটাতে এনেকৈ মই সৰিয়হৰ তেল গৰম হ'বলৈ দিছোঁ। এইখিনি গৰম হোৱাৰ পিছত জবা ফুলখিনি ইয়াতে এড কৰি দিম। দেখিছে নহয়, তেলখিনি সম্পূৰ্ণ গৰম হৈ গ'ল। এতিয়া মই ফুলখিনি ইয়াতে এড কৰি জবা ফুলখিনি এতিয়া এড কৰি দিলোঁ। দেখিছে নহয়, এতিয়া ফুলখিনিৰ পৰা কেনেকৈ তেল বাহিৰ হৈছে। এয়া সেইখিনি আৰু অলপ এনেকৈ উতলিবলৈ দিম। উতলাৰ পিছত মই অলপ ঠাণ্ডা হ'বলৈ দি তেলখিনি চেকি দিম। এই তেলবিধ আপোনালোকে মূৰ ধোৱাৰ আগে আগে বা নতুবা ৰাতি শোৱাৰ সময়ত ধৰক পিছদিনাখন মূৰ ধুব, ৰাতি লগাই থ'লে তেতিয়া বেছি কামত দিব। আৰু এই তেলবিধ বহুত দিনলৈকে থ'বও পাৰিব, কিন্তু কাঁচৰ বটল হ'ব লাগে। কাঁচৰ বটলত থ'লে ভাল। এই তেলবিধ লগালে চুলিখিনি ক'লা হয় আৰু বহুত শ্বাইনিং কৰে। লগতে চুলি সৰা, চুলিৰ আগ ফটা সমস্যাৰ পৰাও আপোনালোকে পৰিত্ৰাণ পাব পাৰিব। একবাৰ বনাই চাবচোন। আৰু জবা ফুলৰ পৰা বহুত বেলেগ বেলেগ ধৰণেও চুলিত ব্যৱহাৰ কৰে বা স্কিনত ব্যৱহাৰ কৰে। এইবিলাক ৰেচিপি মই নেক্সট ভিডিঅ'বিলাকত দিবলৈ চেষ্টা কৰিম বাৰু। আৰু জবা ফুলৰ পাত এনেইনো মই কেনেকৈ চুলিত ব্যৱহাৰ কৰোঁ, কি কৰোঁ, নেক্সট ভিডিঅ'ত দেখুৱাম বাৰু। এয়া দেখিছে নহয়, এতিয়া বৰ্তমান তেলটো পূৰা এনেকৈ ওলাই গৈছে। মই কিমানকণ তেল দিছিলোঁ আপোনালোকেতো দেখাই পাইছিল। আপোনালোকৰ তাতে যদি খাটি সৰিয়হৰ তেল নাথাকে, তেনেহ'লে নাৰিকলৰ তেল ব্যৱহাৰ কৰিব পাৰে। নাৰিকল তেল ব্যৱহাৰ কৰিলেও একো বেয়া নহয়। নাৰিকল তেল চুলিৰ কাৰণে বহুত ভালেই। মই অৱশ্যে চুলিত তাৰমানে যিকোনো নাৰিকল তেল বুলি নহয়, যিকোনো তেলেই দিবলৈ বেয়া পাওঁ। সেয়ে মূৰ ধোৱাৰ আগে আগে এই জবা ফুলৰ তেলটো অলপ ঘঁহি পেলাই শ্বেম্পু কৰিলে চুলিটো ভাল লাগে, চুলিটো পিছল হৈ থাকে। যিহেতু মোৰ চুলিটো কেঁকুৰা কেঁকুৰা, মোৰ নিজৰ চুলিটো নিজৰ ইমান পচন্দ নহয়, তথাপিতো যত্ন ল'বলৈ চেষ্টা কৰোঁ আৰু ভালে থাকিবৰ কাৰণে, যাতে সৰি নাযায়, ফাটি নাযায়, যিখিনি আছে সেইখিনিয়ে ভালে থাকক। এতিয়া হৈ গৈছে, মই তেলটো কাঢ়িম। কিছু সময় ঠাণ্ডা হ'ব দিয়াৰ পাছত মই এতিয়া চেকনি এখন লৈ বাতি এটাত কৰি চেকি ল'ম। তাৰপিছত দেখুৱাম তেলটো কেনেকুৱানো হয়। এয়া দেখিছে নহয়, এনেকৈ মই চেকি ল'লোঁ এইখিনি তেলখিনি। এইটো পুৰণা এই কাঁচৰ বটল, এইটো তেলখিনি ভৰাম। বটলটো দি পূৰা ভৰ্তিয়ে হৈছে। এনেকৈ মই মুখনিখন মাৰি থ'ম, কাৰণ ইয়াৰে এখন খুলি পেলালোঁ মই। তেল ৰেডি হৈ গ'ল। আৰু যি ৰৈ গৈছে এই সীতাখিনি, ইয়াৰ পৰাও চেপিলে আৰু বহুত তেল ওলাব। আৰু এই পাত ফুলবিলাকো মই পেলাই নিদিওঁ, মূৰ ধোৱাৰ আগে আগে সেইবিলাকো ব্যৱহাৰ কৰিব পাৰিম। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ।